দিন কল্কি পূৰ্ণিমাৰ পৰা আৰম্ভ হয় সকলোৱে এসপ্তাহ ঈশ্বৰৰ গুণানুকীৰ্তন কৰে। এই নামৰ মহিমা কি? নাম কিয় গাব লাগে? প্ৰভু ঈশ্বৰ কৃষ্ণক সুধিছিল এদিন এজন ভকতে, প্ৰভু তোমাৰ ওচৰত শৰণ ললো, তুমি আমাক নাম দিলা, যদি নাম লোৱাৰ লগে লগে সমস্ত পাপ আমাৰ নাইকিয়া হৈ যায়, আমি পবিত্ৰ হৈ যাওঁ, তেনেহ'লে বাৰে বাৰে কিয় নাম ল'ব লাগে প্ৰভু? এই বুলি সুধিলে। বাবা তই ভাল প্ৰশ্নই সুধিছা, কিয় বাৰে বাৰে নাম ল'ব লাগে? এতিয়া মই নাম দিলো, তুমি শুদ্ধ পবিত্ৰ হ'লা, কিন্তু আকৌ তুমি কৰ্ম কৰিবা নহয়, সেই কৰ্ম কৰোঁতে আকৌ তোমাৰ অপৰাধ হ'ব, আৰু সেই অপৰাধৰ পৰা মাৰ্জনা কৰিবৰ কাৰণে আকৌ নাম ল'ব লাগে। সেইকাৰণে বাৰে বাৰে নাম ল'ব লাগে। আমিতো সত্য অসত্য ভাল বেয়া কোনটো নাজানো। আমি খোজ কাঢ়োঁতে বিভিন্ন জীৱ কিছুমান কীট পতংগ মৰে, আৰু কাম বন কৰোঁতে পথাৰত কাম কৰোঁতে কোদাল কেঁচি কুমটি বহুত কটা খায়। এইবিলাক আমাৰ অপৰাধ। এই অপৰাধৰ পৰা মুক্ত হ'বৰ কাৰণে বাৰে বাৰে নাম ল'ব লাগে। সেইকাৰণে কৈছে নিত্য নৈমিত্তিক ভক্তি কৰ্মত বিশ্বাস ৰাখি আত্মা সেৱা কৰিবা, সমস্ত মোৰ চৰণত অৰ্পণ কৰিবা। সেইকাৰণে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে কৈছে, প্ৰভু ভকতিৰ আৰম্ভণি কেনেকুৱা হয়, কি কৰিলে ভক্তি হয়? নৱভক্তি কাক কয়? ভকতে যেতিয়া সুধিলে তেতিয়া কৈছে নৱভক্তি আমি বেলেগ বেলেগকৈ কৰিব নালাগে। কি কৰিবা জানা? ও মোৰ গৃহে পুষ্পবাতি কৰিবা যতন, অশ্ৰদ্ধা ভাৱে মোৰ গৃহ কৰিবা লেপন, গৃহ কলে পন্তে মৃতি কাৰৰেণু যত, অহিনী কৰ্মে পুণ্য বুৱে থাকে বৈকুণ্ঠত। গীতাৰ এইখিনি কথা কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে আমাক বুজি পোৱাকৈ এটা বাণী লিখিলে, কি নিত্য নৈমিত্তিক ভক্তি কৰ্মত বিশ্বাস ৰাখি আত্মা সেৱা কৰিবা। দ্বাপৰ যুগত তৃতীয় পাণ্ডৱ অৰ্জুনক কোৱাৰ চলেৰে এইখিনি কথা সমস্ত জগতকে কৈছিল, কি মূৰ গৃহে পুষ্পবাতি কৰিবা যতন, শ্ৰদ্ধা হৈ মূৰ গৃহ কৰিবা লেপন। আমি যে ৰাতিপুৱা গা পা ধুই ঈশ্বৰৰ থাপনা মুচো, শ্ৰদ্ধা কৰোঁ, তাত ধূপ দীপ জ্বলাও, প্ৰভুৰ চৰণত বন্দনা কৰোঁ, সমস্ত সংসাৰ গোটেই নিজকে অৰ্পণ কৰোঁ, তাৰ পৰা ওলাই আহি আত্মা সেৱা কৰোঁ। এনেকৈ আমাৰ নৱভক্তি হৈ আছে অজানিতে, কিন্তু নাজানো সেই যে আমাৰ নৱভক্তি। অৰ্চন বন্দন স্মৰণ দাস্য শকিত পদেশন আত্মনিবেদন আৰু শ্ৰৱণ কীৰ্তন, এই নৱভক্তি আমি কি ৰাতিপুৱা নিত্য নৈমিত্তিক ভক্তি কৰ্মত বিশ্বাস ৰাখি আত্মা সেৱা কৰোঁ। এই বাণীটো যদি শুদ্ধভাৱে পালন কৰিছোঁ, তেনেহ'লে আমাৰ নৱভক্তি হৈ আছে, কিন্তু আমি নাজানো নৱভক্তি এই কৈছে এনেকৈ। সেইকাৰণে ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব লাগে। ঈশ্বৰৰ গুণানুকীৰ্তন কৰি নামে এই সাধন কৰে। কি সাধন কৰে? ও নামে সাধে যাৰ যেন মতি অভিলাষ, অজীৱা মুখ্য শান্ত বৈকুণ্ঠত দেন্ত বাস, ও
তুমি তেজি অল্পকালে কাঁধে কৃষ্ণৰ ভকতি অদুই দণ্ডে পাইলা গতি শতাংগনী গুৰুৰূপে পৰীক্ষিত পুনৰ্চলেৰে আমাক কৈছে, সমস্ত জগতৰ লোকক কৈছে, নামে কি কি সাধন কৰে শুনা পৰীক্ষিত। নাম যিটো কল্পতৰ বৃক্ষ, যিয়ে যি বাঞ্ছা কৰে মুখ্য মুক্তি বৈকুণ্ঠ যি বিচাৰে তাকেই নামে সাধন কৰে, সেয়ে পাই যায়। আৰু জানা জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল বুলি কৈছে। তুমি যদি জ্ঞান অৰ্জন কৰিব বিচাৰা তেনেহলে গুৰু নাম জপ কৰা। কৃষ্ণগুৰুৰ নাম জপ কৰোতে কৰোতে বহু মূৰ্খজনৰ একো নজনাজনেও মহাপণ্ডিত হৈছে, বেদৰ তত্ত্ব ক'ব পৰা হৈছে। আমি নিজ চকুৰে কৃষ্ণগুৰু প্ৰভুশ্বৰ সেই মহিমা দেখিছো। ৰৱচণ নামৰ এজন ভকত আছিল, তেওঁ শিক্ষা দীক্ষা একো নাই, কিন্তু প্ৰভুৰ স্মৰণতে দি নাম জপতে দি ইংলিছত প্ৰভুৰ লীলা মহিমাৰ কথা কৈ আছিল। আৰু সমস্ত ভকতে খগেন মেধি প্ৰভুক অসমীয়াত ভাঙনি কৰিব দিছিল। এইটো আমি স্বচক্ষে নিজে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ লীলা দেখিছো। গতিকে জ্ঞান জানিবা হৰি নামে মুখ্য ফল, নামে কি সাধন নকৰে। যদি জ্ঞান অৰ্জন কৰিব বিচাৰিছে সমস্ত বেদৰ তত্ত্ব শাস্ত্ৰ তত্ত্ব আপুনি নাম জপতে পাই যাব। কাৰণ নাম জপ যেতিয়া কৰা হয় তাক তেতিয়া অধ্যয়ন কৰা হয়। যেনেকৈ সাগৰ মথিছিল ক্ষীৰ সাগৰ মথোতে অমৃত ওলাইছিল, ঠিক তেনেকৈ অমৃত লেখীয়া মহাতত্ত্ব আমাৰ হৃদয়ৰ মাজতে আপুনি উপলব্ধি কৰিব পাৰিব যদি একান্ত মনে নাম জপ কৰে। আৰু কৈছে চাৰিও বেদৰ সাৰ এই হৰিনাম, এই সংশয় নকৰিবা পৰীক্ষিত। তাৰ প্ৰমাণ জানা, হৰিনামে যে অল্পকালতে আমাক গতিমুক্তি সাধন কৰে তাৰ প্ৰমাণ হৈছে শতাংগ নৃপতি। শতাংগ নৃপতিয়ে আনক ৰক্ষণাবেক্ষণা দিওঁতেই তেওঁ এই মানৱ দেহটো উৎসৰ্গা কৰিছিল, আনৰ উপকাৰ কৰিছিল। কৰোঁতে কৰোঁতে এদিনাখন কি হ'ল, যিসকলক ৰক্ষা কৰিলে তেওঁলোকে ক'লে, হে নৃপতি শুনা, তুমি ইমান দিনে আমাক ৰক্ষা কৰি থাকিলা, তোমাক আমি বৰ দিব বিচাৰিছো, তুমি কি বৰ লাগে তুমি কোৱা। তেতিয়া ভাবিলে যাৰ নিজৰে জীৱনৰ নিৰাপত্তা নাই তেওঁলোকক ৰক্ষা কৰিবৰ কাৰণে আমি নিজে আহিলো, তেওঁলোকে মোক আৰু কি বৰ দি ৰক্ষা কৰিব। তেতিয়া ক'লে ঠিক আছে বাৰু বৰ দিবা পিছত, আগতে মই কিমান দিন জীয়াই থাকিম সেইটো চাই দিয়া। এই বুলি যেতিয়া ক'লে তেতিয়া তেওঁলোকে ঈশ্বৰৰ সাধনা কৰি দেখিলে যে মাত্ৰ 2 দণ্ড সময়হে আছে, আৰু তোমাৰ সময়ে নাই 2 দণ্ড সময়। তেতিয়া কৈছে মোক একো বৰৰ প্ৰয়োজন নাই, মই যাতে শান্তি মনে ঈশ্বৰৰ নাম স্মৰণ কৰি মুক্তি পাব তাকে কৃপা কৰা আশীৰ্বাদ কৰা। এই হ'ল বুলি আশীৰ্বাদ দিলে আৰু 2 দণ্ড সময়তে শতাংগ নৃপতি মুখ্য পাই গ'ল। তুমিতো 7 দিন জীয়াবা, সেই পৰীক্ষিত তুমি কি চিন্তা কৰা, তোমাৰতো বহুত সময় আছে, 7 দিন জীয়াই থাকিবা, কি চিন্তা কৰিছা। পৃথিৱীৰ সমস্ত লোকে 7 দিনেই জীয়াই থাকে, 7টা বাৰতেই মৰিব লাগে। পৰীক্ষিতক যিদিনাখনেই অভিশাপ দিছিল সিংগী মুনিয়ে, সমী মুনিৰ পুত্ৰ সিংগী মুনিয়ে, 7 দিনৰ মধ্যে তক্ষুকে দংশুক বিষ লাগি তোৰ শৰীৰৰ ভস্ম হ'ব বুলি, সেইদিনাখনৰ পৰা সমস্ত জগতৰ লোকে অভিশপ্ত 7 দিনতে আমি মৰিব লাগে। ঘূৰি আহে 7টা বাৰে, আৰু সংসাৰৰ কালসৰ্পই আমাক পিছে পিছে দংশন কৰিবৰ কাৰণে খেদি আছে। সেইকাৰণে নাম স্মৰণ কৰা বুলি কৈছে। নামেহে এই
কাল বৈঠকৰ পৰা পৰিত্ৰাণ কৰিব। যেনেকৈ পৰীক্ষিতক ভাগৱত শুনালে, তেওঁ মাত্ৰ কায়াটোতহে পৰীক্ষিতে আহি চৰণত দংশন তক্ষকে আহি দংশন কৰিলে। কাৰণ কৈছে, যদি পৰীক্ষিতৰ এই শৰীৰত জীৱ থাকোঁতেই যদি তক্ষকে দংশন কৰিলেহেঁতেন, তেতিয়াহ'লে দুখৰ জ্বালা পালেহেঁতেন, তেনেহ'লে নামৰ মহিমাই বাকী। সেইকাৰণে 7 দিন 7 ৰাতি একান্ত মনে ভাগৱত শুনোতে কি হ'ল, ঈশ্বৰ কৃষ্ণৰ লগত এই জীৱাত্মা পৰমাত্মাৰ লগত লীন হৈ গ'ল। আৰু তক্ষকে আহি সেই ঋষিৰ অভিশাপ মৰ্মে আহি চৰণত দংশন কৰিলে। মাত্ৰ কৈছে পুত্ৰৰ কৃতকৰ্মহে কৰিলে, যিটো দাহন কৰ্ম সেইটোহে কৰিলে বুলি কৈছে। ঠিক তেনেকৈ আমাৰো একেই গতি গতি। আমি যেতিয়া চেতনা সেই ভকতৰ সংগত প্ৰভুৰ গুণানুকীৰ্তন কৰিব লাগে বুলি কৈছে। এই হ'ল নামৰ মহিমা। কৃষ্ণগুৰু প্ৰভুৰ ঈশ্বৰৰ পুত্ৰৰ ঈশ্বৰক প্ৰভুৱে শ্ৰীসন্ধ্যা নাম জপ কৰিব দিছিল। আৰু নাম জপতে সমস্ত পায় বুলি সঁচাকৈ যেতিয়া পিতৃৰূপে কৈছিল আৰু পুত্ৰৰূপে সেই দেখুৱাইছিল, নামৰ মহিমা দেখুৱাইছিল। কৃষ্ণগুৰু প্ৰভু ঈশ্বৰ মহাপ্ৰয়াণৰ 7 দিনৰ আগতেই মণিকূটলৈ মাতিলে পুত্ৰৰূপী ঈশ্বৰক, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰ। আৰু মণিকূটত মাতি ক'লে, হে ঠাকুৰ শুনা, ভকতক মোক বিশ্বাস কৰি মোৰ গুণানুকীৰ্তন একান্ত কৰিব দিবা, আৰু সদায় নাম ভক্তি বিশ্বাস কৰি এই আশ্ৰম নিৰ্মাণ কৰ্মত সকলোকে সহযোগ কৰিবৰ কাৰণে আহ্বান জনাবা। মই নিজৰ ঘৰলৈ যাওঁ, তোমাক সমস্ত আজিৰ পৰা গুৰু দায়িত্ব দিলোঁ। এই বুলি কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে প্ৰেমানন্দ প্ৰভু ঈশ্বৰক ক'লে। আৰু ভকতক সদায় নামত বিশ্বাস ৰাখি মোৰ গুণানুকীৰ্তন কৰিব দিবা। সংকটৰ কালত মোৰ নাম স্মৰণ কৰি তেওঁলোকে মোক লাভ কৰিব। এই বুলি প্ৰভুৱে প্ৰেমানন্দ প্ৰভু ক'লে। আৰু পিতৃ ঈশ্বৰৰ চৰণত তেওঁ সেৱা জনালে। আৰু পিতৃ চৰণৰ পৰা এক জ্যোতি গৈ গুৰু কৃষ্ণ প্ৰেমানন্দৰ শৰীৰত প্ৰৱেশ কৰিলে। আৰু সেইদিনাখনে ঈশ্বৰ কৃষ্ণগুৰু প্ৰভু দ্বিতীয় পুত্ৰৰূপী গুৰু দায়িত্ব দিয়াৰ 7 দিনৰ পিছতে ভগৱন্ত ঈশ্বৰ কৃষ্ণগুৰুৱে মহাপ্ৰয়াণ হ'ল। সেই একেজন ঈশ্বৰে পুত্ৰৰূপী গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ শৰীৰত বিৰাজমান একেজন ঈশ্বৰে পিতৃৰূপে আহি এক নাম দি 12 বছৰ সাধনা কৰি আমাক দেখুৱালে। আৰু পুত্ৰৰূপে আহি এতিয়া কলিযুগৰ লোকক তৰণৰ উপায় কৰি তেওঁ প্ৰত্যেক চক্ৰই গৈ বিভিন্ন স্থানত গৈ তেওঁ যাতে শুদ্ধ সত্যভাৱে সনাতন ধৰ্ম ৰক্ষা কৰিবলৈ সকলোকে সজাগ কৰিছে আৰু নিজে দিনী নিশাই কৰ্ম কৰি আছে। কৃষ্ণগুৰু সেৱাশ্ৰম আজি বৈকুণ্ঠত পৰিণত কৰিছে। সমস্ত লোকে আহি তাত দৰ্শন কৰিছে, শৰণাপন্ন হৈছে। এই হ'ল কলিযুগৰ লোকৰ একমাত্ৰ তৰণৰ উপায়। আচন্ত শিবিৰ ও শত শত ভক্তে কৰ্ম কৰয় হৰিৰ দশসহস্ৰ ভক্ত থাকিবা পাৰে অনিৰ্মিলা শিবিৰ গেত আশ্ৰম ভিতৰে। আগতে মাহৰ পৰা আমাৰ সেই শিবিৰ নিৰ্মাণ কৰে।
শিয়ালমাৰী, ফুলকামাৰী, চিলবাৰী, ফুলবাৰী আমাৰ বড়ো প্ৰভুসকলে দিনে নিশাই এমাহৰ আগৰ পৰা শিবিৰটো বনাই থাকে। আৰু তাত আমি কি কৰোঁ, গৈ পেলাই সেই শিবিৰত থাকি মহা আনন্দৰে ভকতৰ এক আত্মা প্ৰেমেৰে মিলিত হয় আৰু সকলোবিলাকে ঈশ্বৰ কৃষ্ণগুৰু গুণানুকীৰ্তন কৰোঁ। আৰু কৈছে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ যি কৃপা, যি লীলা, সেই লীলাৰে তেওঁ ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে এদিনাখন কি হ'ল, এটা 1987 চন আছিল। 1987 চনত কি হ'ল, যেতিয়া পালনাম হৈ আছিল, সেই পালনামত যেতিয়া সিদ্ধ প্ৰসাদ ভকতে খাইছিল, সিদ্ধ প্ৰসাদ খোৱাৰ পিছত ভকতৰ পাত পেলাবলৈ কোনো ভকত আগবাঢ়ি অহা নাছিল। এইখিনি কথাখিনি ভকতে গুৰুজনাক জনালে গৈ। তেতিয়া প্ৰভু ক'লে, ভকতৰ পাত পেলাবলৈ ভকত নাই, ময়ে ভকতৰ পাত পেলাবলৈ। এইবুলি প্ৰভুৱে উঠিলে নহয়। উঠাৰ লগে লগে ভকতৰ গোৱা দোৱা লাগিল, কান্দোনৰ উঠিল। তেতিয়া প্ৰভুৰ চৰণত ধৰি প্ৰভু আমি পেলাম। ঈশ্বৰে জানে ভকতৰ সেই উচিষ্ট ইমান পবিত্ৰ, মই নিজে পেলাম, জগতৰ ঈশ্বৰে নিজে ভকতৰ পাত পেলাব গৈছিল। আৰু তেতিয়াৰ পৰাই সোণাপুৰ চক্ৰৰ ভকতসকলে চাফাই কাম কৰিছিল, পাত পেলাইছিল। আমাৰ ভাগ্য হৈছিল এইদিনাখন আমি কি হ'ল, আশ্ৰম পালনামৰ সময়ত সোণাপুৰ চক্ৰই গৈ আমি চাফাই কাম কৰোঁ। আমি ভাবিলোঁ কি কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে আমাক চিনিয়ে নাপায়, আমি ভকতৰ পিছে পিছে যাওঁ। শেষত আমি গুৰুগৃহত প্ৰৱেশ কৰোঁ। গুৰুগৃহত প্ৰৱেশ কৰি গুৰুজনাৰ মুখলৈ চাই থাকোঁ। প্ৰভু ঈশ্বৰে ভকতক সুন্দৰকৈ ঈশ্বৰৰ লীলাৰ কথা কৈ থাকে। ভকত বৎসল ঈশ্বৰে আমি প্ৰভুৰ মুখলৈ চাই থাকোঁ, আমাক কিবা দিব নেকি ঈশ্বৰে, বুলি মুখলৈ চাই থাকোঁ প্ৰভুৰ মুখলৈ। তেতিয়া অন্তৰ্যামী ঈশ্বৰে গম পায়, সিহঁতে মোৰ মুখলৈ চাই আছে, নিশ্চয় কিবা লাগে। এইবুলি প্ৰভু ঈশ্বৰে ক'লে, অ' তুহুন আহিছা, তুহুন এটা যজ্ঞনী ল, তুহুন আজীৱন থাকিব লাগিব। এইবুলি আমাক প্ৰভুৱে যজ্ঞনী দিলে, তুহুন আজীৱন থাকিব লাগিব। আমাৰ সোণাপুৰ চক্ৰৰ চাফাই বাহিনীক প্ৰভুৱে এই আশীৰ্বাদ কৰিলে। সেইকাৰণে প্ৰভুসকল আমাৰ ভাগ্য হৈছে গুৰুজনাৰ পৰম কৃপাৰ ফলত সোণাপুৰ চক্ৰই এই চাফাই বাহিনী আজিও প্ৰভুৰ কৃপাতে কৰি আছে। আৰু প্ৰভু সেইকাৰণে এবাৰ কি হ'ল, চাফাই কাম কৰি কৰি ৰাতি আমি সিদ্ধ প্ৰসাদ বিলাও নহয়, আমাৰ হাতেৰে বহু ভকতে খাব নোখোজে। সেই নোখোজাৰ কাৰণে প্ৰভু ঈশ্বৰে কি হ'ল, ভকতক দিনতহে এই ঈশ্বৰৰ ভকতৰহে এইবিলাক চাফা কাম কৰে। আশ্ৰমটো কিমান সুন্দৰকৈ তেওঁলোকে চাফা কৰি ৰাখিছে, মানে ভকতক বেয়া পোৱাৰ কাৰণে প্ৰভু ঈশ্বৰে কি কৰিলে, তহঁতক ভকতে বেয়া পায়। এই বুলি প্ৰভু ঈশ্বৰে এদিন কি কৰিলে, অ' চাফাই বাহিনীক আজি আমাৰ এই গুৰুগৃহতে সিদ্ধান্ত দিবি, এই বুলি ঈশ্বৰে বাক্য কৰিলে। আৰু ঈশ্বৰৰ মহাবাক্যত চাফাই বাহিনীক সেইদিনাখন প্ৰভু ঈশ্বৰৰ কৃপাত তাতে আমাক সিদ্ধ দিলে। আৰু গুৰুজনাৰ যি গৃহৰ আদৰ্শ, আমি চাফাই বাহিনী সেইদিনাখন মহা আনন্দৰে গা পা ধুই শাৰী পাতি গুৰুগৃহলৈ গ'লো। প্ৰভু ঈশ্বৰৰ ইমান কৃপা, প্ৰভুৰ কাৰণে বনোৱা সিদ্ধ প্ৰসাদ আমাৰ কাৰণে থৈ দিলে। এইখিনি চাফাই বাহিনী আহিলে দি দিয়ে। আৰু আমাক গুৰু মাতৃৰ লগতে অন্য ভকতে সিদ্ধ প্ৰসাদ দিয়াৰ আগে আগে আমাৰ পৰা যজ্ঞনী ল'লে আৰু লৈ সিদ্ধ অতি শ্ৰদ্ধাৰে আমাক দিলে। আৰু গুৰুজনাই থৈ দিয়া আমাৰ কাৰণে সেই সিদ্ধ প্ৰসাদ আমাক দিলে। প্ৰভুৱে আপোনালোকৰ কাৰণে থৈ দিছে। প্ৰভু ঈশ্বৰে আমাৰ তেতিয়া চকুলো ওলাই গ'ল, প্ৰভুৱে আমাক চিনিয়ে নাপায় বুলি ভাবিছিলোঁ, কিন্তু ঈশ্বৰে কাক চিনি নাপায়, আমাক এই দয়াক কৃপা কৰিলে। সেইকাৰণে প্ৰভু আইসকল, এই হ'ল প্ৰভুৰ কৃপাতে আমি পাইছোঁ। আমি নাজানো প্ৰভুক কেনেকৈ ভক্তি কৰিম, কিন্তু ঈশ্বৰে জানে। তেওঁ সকলোৰে নিয়ন্তা, সকলোৰে পিতা মাতা। সেইকাৰণে প্ৰভুৱে যাক অনাদৰ কৰে সেইজন ভকতক প্ৰভু ঈশ্বৰে আটাইতকৈ উচ্চ স্থানত প্ৰতিষ্ঠা কৰে বুলি কৈছিল।
অ মুখ্য মুখ্য পথে কতো সাজয় তোৰণ অ পন্থে পন্থে কদলিয়ে কৰয় শুভন অ ৰন্ধন শালক দেখি অতি সুশোভন অ শতাধিক চকা নিৰ্মি আছে স্থানে স্থান ও তিনি সহস্ৰেক ভক্তে বহিতে পাৰই অনিৰ্মিলা ভোজন গৃহ কহনন যায় ও আশ্রম চৌহদে আছে যত পথ চই অ শাৰী শাৰী জ্বলি আছে কত বাতি চই ও দেখি মন ও দেখি মন মোহি যাই দৃশ্য মনোৰম ও দেশ বিদেশৰ ভক্ত আহে অবিৰত এইবিলাক সমস্ত ভকতৰ কাৰণে ঈশ্বৰে নিৰ্মাণ কৰিছে কৈছে একান্ত ভকতসকল মোৰ অতি প্ৰিয় আৰু সেইকাৰণে তেওঁলোকৰ কাৰণে বৈকুণ্ঠ নিৰ্মাণ কৰিলোঁ বৈকুণ্ঠত সেই একান্ত ভকতসকলক মই অনন্ত প্ৰেমৰ মালা গাঁঠি ৰাখিছোঁ তেওঁলোক আৰু মোৰ মাজত কেতিয়াও কদাপিও এৰাই দি নহয় কিন্তু তাতকৈ মোৰ আকৌ প্ৰিয় কি জানা ও একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বকিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত কিন্তু যিসকলে মুক্তিক বাঞ্ছা নকৰে আৰু বৈকুণ্ঠক বাঞ্ছা নকৰে সেই একান্ত ভকতসকল একমাত্ৰ ভকতৰ সংগত মোৰ গুণানুকীৰ্তন কৰি থাকে আৰু যেতিয়া গুণানুকীৰ্তন কৰি থাকে তেতিয়া মই বৈকুণ্ঠকো ত্যাগ কৰি যোগীৰ হৃদয় এৰি একান্ত ভকতৰ গুণানুকীৰ্তন নিজে সাক্ষাতে খাই থাকোঁ এই বুলি কৃষ্ণগুৰু ঈশ্বৰে কৈছে সেইকাৰণে য'ত শ্ৰৱণ কীৰ্তন হয় কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে নিজে সাক্ষাৎ ইয়াত আহে বুলি কৈছে প্ৰভু বিভিন্ন ৰূপত আহিব পাৰে আমি হয়তো ভকতিৰ অভাৱত অজ্ঞানতাৰ কাৰণে প্ৰভুক চিনি নাপাব পাৰোঁ এজন বড়ো ভকতে প্ৰভু ঈশ্বৰক মাতিলে প্ৰভু মই অনুষ্ঠান পাতিছোঁ তুমি অনুষ্ঠানলৈ যাবা এই বুলি ভকতজনে প্ৰভুক নিমন্ত্ৰণ কৰিলে প্ৰভুৱে যাম বুলি ক'লে তেতিয়া প্ৰভুৱে ভাবিলে মোৰ ভকতেতো সততে কৈ কুকুৰ শ্ৰীকালৰ বৰ্ত ভৰুৱাত্মা ৰাম জানিয়া সগা পুখুৰী কৰিব প্ৰণাম আজি ভকতৰ দূৰলৈ কুকুৰ হৈয়ে যাওঁ
এই বুলি প্ৰভুৱে কি কৰিলে, কুকুৰ ৰূপ লৈ এই ভকতৰ গৃহলৈ গ'ল। কুকুৰটো ইফালে সিফালে অহা যোৱা কৰিছে। সেৱকে ভাবিলে এই কুকুৰটো আৰু ক'ৰ পৰা আহিল। মস্ত এডাল টাঙন লৈ কুকুৰটোক প্ৰহাৰ কৰিলে। কুকুৰটো তাৰ পৰা কান্দি কান্দি গুচি গ'ল। ঈশ্বৰে ভাবিলে আজি ভাল আত্মা সেৱা কৰিলে। প্ৰভু গ'ল, ভকতৰ অনুষ্ঠান শেষ হ'ল। শেষ হোৱাৰ পিছত আশ্ৰমলৈ আহি প্ৰভু ক'লে, প্ৰভু তোমাক নিমন্ত্ৰণ কৰিছিলো, তুমি দেখোন মোৰ অনুষ্ঠানত নগলাই। তেতিয়া ক'লো, বাবা মই গৈছিলো নহয়। ক'ত? মই দেখোন নেদেখিলোৱে। গৈছিলো। তেতিয়া প্ৰভুৱে পিঠিৰ তাৰ পোক এটা দেখুৱাই দিলে, ডাঙৰ পোক এটা দেখুৱাই দিলে, এয়া চোৱা। মোৰ ভকতেতো কয়, কুকুৰৰ শ্ৰীগালৰ বৰদ সৰু আত্মা ৰাম জানিয়া সবাকো কৰিবা প্ৰণাম। কুকুৰ শ্ৰীগাল এই মুখেৰে কৈ আচলতে সেৱা কৰে না নকৰে তাকেহে মই পৰীক্ষা কৰিব গৈছিলো, তুমি চিনি নাপালা মোক। এতিয়া প্ৰভুৰ চৰণত দণ্ডৱতে পৰিলে, প্ৰভু মোক ক্ষমা কৰা, মই নিচিনিলো, মই মহাপাপী মহা অপৰাধী প্ৰভু। এতিয়া কৈছে ঠিক আছে হ'ব দিয়ক। সেইকাৰণে অনুষ্ঠান পাতিলে সাৱধান। যিজনক আমি বেয়া পাওঁ সেইজন লোকতে ঈশ্বৰ আহিব পাৰে পৰীক্ষাত। যিয়ে নাহক কিয় সেইজনকে ঈশ্বৰ জ্ঞান কৰিব লাগে। বুভুক্ষজনক ঘৃণ নকৰি খাবলৈ দিবা, প্ৰভুৱে বাণীত লিখিছে। সেই বাণীটো মোৰ ভকতে পালন কৰে না নকৰে, এজন ভিক্ষাৰী হৈ আপোনাৰ পদূলি দি অহা যোৱা কৰিব। আপুনি অনুষ্ঠানত ভকতক সেৱা শুশ্ৰূষা কৰি আছে, সেই ভিক্ষাৰীজনক কিন্তু নিমন্ত্ৰণ কৰে। আটাইতকৈ কিন্তু অন্নৰ প্ৰয়োজন তেওঁকে। সেই ভিক্ষাৰী ভোকাতুৰজনকে আটাইতকৈ অন্নৰ প্ৰয়োজন। সেইজনক আমি মাতোনে নামাতো, প্ৰভুৱে সেই ভিক্ষাৰী হৈ পদূলিৰ মুখেৰে অহা যোৱা কৰি থাকিব। এতিয়া আমি যদি তেওঁক নিমন্ত্ৰণ নকৰো, তেনেহ'লে ঈশ্বৰে ভাবিলে ই মোৰ বাক্য দেখোন পালনেই কৰা নাই। কথাটোহে কৈ থাকে কিন্তু পালনেই কৰা নাই। এই ঈশ্বৰৰ ইচ্ছা। আমি যেতিয়াই ভকত আহে তেতিয়াই ভকতক চৰণ হওঁ, চৰণ ধুৱাই তেওঁলোকৰ পাদুক শিৰত লওঁ, শিৰত লৈ তেওঁলোকক আগবঢ়াই লৈ আসনত বহাই শুশ্ৰূষা কৰোঁ। এই হ'ল আমাৰ প্ৰকৃত পূজা। ইয়াতকৈ আৰু ডাঙৰ পূজা একো নাই। বিশেষত মনুষ্যগণক যিটো নোৱাৰে আত্মবুদ্ধি ভয় সদা কাম কমাই নকৰে। বিশেষকৈ মনুষ্য জীৱশ্ৰেষ্ঠ মনুষ্যক ঈশ্বৰ জ্ঞান কৰি প্ৰভুৱে সেৱা শুশ্ৰূষা কৰিব দিছে। কাৰণ সেইজন ভকতৰ হৃদয়ত কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে নিজে আহি তেওঁৰ হৃদয় মন্দিৰত বুলি কৈছে। তেওঁক অৱহেলা কৰা মানে ঈশ্বৰকে অৱহেলা কৰা হয়। এইবোৰ প্ৰভুৱে লীলা কৰে ভকতৰ লগত। আমাৰ ভক্তিটো ভাৱনাৰ লগত। আমি ভকতজন অহাৰ লগে লগে কি ভাবিছো? শত্ৰু জ্ঞান কৰিছো নে, মনুষ্য জ্ঞান কৰিছো নে, আত্মজ্ঞান কৰিছো নে, ঈশ্বৰ জ্ঞান কৰিছো? এই ভাৱনাৰ লগতহে আমাৰ ভক্তি। যদি ঈশ্বৰ জ্ঞান কৰিছো তেনেহ'লে সঁচাই ঈশ্বৰে কৃপা কৰিব আৰু সেইটো আপোনাৰ সত্য। কিন্তু যদি শত্ৰু জ্ঞান কৰিছো, এই ভাৱৰ লগত আপোনাৰ ভক্তি নিৰ্ধাৰণ কৰিব। সেইকাৰণে কৈছে ইয়াক ভাগ কৰে মনে। ও মনে পাপ পুণ্য মনে স্বৰ্গ নৰক, ও মনেকে কৰিছে ভিন্ন আপোনক। সকলোবিলাক মনেহে কৰিছে। মনে পাপ, মনে যদি বেয়া কথা চিন্তা কৰে, হিংসা চিন্তা কৰে, লগে লগে নৰক পাপ বুলি কৈছে। মনে পুণ্য, যেতিয়া মনক দমন কৰি ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবি সেই পুণ্য অৰ্জন কৰিব। আৰু মনে স্বৰূপ নৰক বুলি কৈছে। মনে যি চিন্তা কৰে সেই মৰ্মে আমাৰ ভক্তি নিৰ্ধাৰণ কৰে। মনে সমস্ত স্বৰূপ নৰক। আৰু আপোন পৰ, এইজন মোৰ বন্ধু, এইজন মোৰ শত্ৰু, এইজন মোৰ নিজৰ, এইজন পৰ, এইটো মনৰ কাৰণে হৈ গৈছে আমাৰ। কিন্তু আমাৰ পৰিচয় ক'ত হ'ব লাগে? আত্মাৰ পৰিচয় হ'ব লাগে। আমি জীৱবিলাক আহোঁ পৃথিৱীলৈ, কিন্তু জীৱ ৰৈ নাথাকোঁ। আমি এই ব্ৰহ্মকুণ্ডত আমি চকুৰে মৰিব নোৱাৰা অনন্ত কোটি জীৱ ইয়াত ভ্ৰমি আছে।
যেনেকৈ সাগৰত বৰষুণ পৰিলে বৰষুণ টোপাল বুটলি আনিব নোৱাৰোঁ, ঠিক তেনেকৈ আমাৰ এই শৰীৰৰ পৰা আত্মা যেতিয়া গৈ এই ব্ৰহ্মকুণ্ডত লীন হৈ যাব, তাৰ পৰা আমাৰ জীৱনটোত আৰু বিচাৰি আনিব নোৱাৰে, কিন্তু ঈশ্বৰে পাৰে। আমি যেতিয়া মনুষ্য ৰূপ ধাৰণ কৰি থাকোঁ, এই মনুষ্যত কি কৰ্ম কৰিলোঁ, সেই কৰ্ম নিৰ্ধাৰণ আকৌ এটা বেলেগ শৰীৰত প্ৰৱেশ কৰাব লাগিব সেই জীৱটো। এইখিনি জ্ঞান দিবৰ কাৰণে চিত্ৰকেতু ৰজাৰ দ্বাৰাই আমাক জ্ঞান দিছে। চিত্ৰকেতু ৰজা যেতিয়া এটি সন্তান জন্ম হ'ল, ঈশ্বৰ ভকতি কৰি আছিল, সাধু মহন্তক সেৱা শুশ্ৰূষাৰ প্ৰভু, মই ৰাজ্য ৰজা, কিন্তু মই এটি দুখত আছো, কি দুখ, মোৰ সন্তান নাই, উত্তৰ পুৰুষ নাই মোৰ, গতিকে মোক এটি সন্তান দিব লাগিব। আৰু ভগৱতে কৃপা কৰি ঈশ্বৰক স্মৰণ কৰি তেওঁক এটি সন্তান দিলে, আৰু সন্তান দিয়াৰ লগে লগে ৰাজ্যৰ প্ৰজাসকলক তেওঁ কেনেকৈ লালিত পালিত কৰিব লাগে, সুখ দুখৰ কথা তেওঁলোকক চিন্তা কৰি তেওঁলোকৰ সুখ দুখ নিৰ্বাণ কৰিব লাগে, সকলো পাহৰি গ'ল। একমাত্ৰ ৰাণী আৰু পুত্ৰকে লগত লৈ দিনে নিশাই তাৰ মুহতে পৰি থাকিল। আৰু সতিনীবিলাকে ভাবিলে সন্তানটো জন্ম দিয়াৰ পৰা ডাঙৰ ৰাণী আৰু পুত্ৰৰ লগতে মোহিত হৈ থাকিল, আমাক পাহৰি গ'ল, আমি এলাগী হৈ গ'লো। ঈশ্বৰে বিধিষ্ঠিত হৈ সেই সতিনীৰ শৰীৰত প্ৰৱেশ কৰি কুবুদ্ধি খেলালে, আমাক মৰম স্নেহ নকৰাৰ মূলতে এই সন্তানটি মাৰি দিয়াই ভাল। এই বুলি সেই সতিনীহঁতে কাল বুদ্ধি খুৱাই সন্তানটোক মাৰি তুলিলে। আৰু শেষত পুত্ৰ বিয়োগত হিয়া ঢাকৰি ঢাকৰি মাটিত বাগৰি কান্দিলে। তেতিয়া ঈশ্বৰৰ কৃপা হ'ল, এই শিশুটিৰ দ্বাৰাই, এই জীৱটোৰ দ্বাৰাই তাক জ্ঞান দিব লাগিব, আৰু তাৰ দ্বাৰাই সমস্ত জগতকে জনাব লাগিব। এই বুলি ভাবি নাৰদক পঠাইছিলে। নাৰদে আহি উপস্থিত হ'ল, হৈ ক'লে, এই ৰজা তোমাৰ কি হৈছে? চোৱা, দুদিনৰ কাৰণে মোৰ সন্তান আহিলে, আকৌ গুচি গ'ল, কি নিৰ্দয় নিষ্ঠুৰ ঈশ্বৰ। তেতিয়া ভাবিলে, পুত্ৰসকলে সমস্ত পাহৰি গলা, এই জীৱৰ দ্বাৰাই, এই শিশুটোৰ দ্বাৰাই তোমাক জ্ঞান দিব লাগিব। এই বুলি নাৰদে ভাবি কি কৰিলে, ঈশ্বৰক স্মৰণ কৰিলে। ঈশ্বৰক স্মৰণ কৰি সেই জীৱটো আনি সেই শিশুটোৰ শৰীৰত প্ৰৱেশ কৰাই দিলে। আৰু প্ৰৱেশ কৰাই দি শিশুটো ক'লে, এই বৎস, তোমাৰ কাৰণে চোৱা, পিতাই কিমান হিয়া ঢাকৰি ঢাকৰি পিতৃ মাতৃ কান্দি আছে, যোৱা পিতাৰ কোলাত তুমি বহি আনন্দ দিয়া। তেতিয়া সেই শিশুটোৰ শৰীৰত প্ৰৱেশ হোৱা সেই জীৱটোৱে ক'লে, এই শুনা নাৰদ মুনি, ও জীৱে বোলে শুনি শুনা, ৰদমুনি ৰাই, ও কুনমূল পিতা মাতা কাৰ পুত্ৰ মই, ও কৰ্ম ফলে নানা জুনি, পৰু ভ্ৰমণ, ও পূৰ্বে হেন জন্ম মোৰ ভৈৰ প্ৰতি জন্মে ভিন্ন ভিন্ন পিতৃ মাতৃ পাওঁ, প্ৰতি জন্মে ভিন্ন ভিন্ন পিতৃ মাতৃ মতে সংসাৰত
আমাকে জীবে নানা জুনি ভ্রমে ও পুত্র কন্যা বলি কেহ কহিতে না পারে। জীৱই ক'লে নাৰদক, হে নাৰদ মুনি, শুনা, তুমি যে কৈছা এই ৰজাৰাণী মোৰ পিতা মাতা, আচলতে মোৰ কোন পিতা মাতা আৰু মই কাৰ পুত্ৰ হওঁ? পূৰ্বতে এনেকুৱা জন্ম মোৰ বহুত হৈ গ'ল, মোৰ অগণন জন্ম ধাৰণ কৰিলো, কোনটো জন্মতে মোৰ স্থায়ী পিতা মাতা নাপালো। সকলো অস্থায়ী অনিত্য অসাৰ, আজি আছে কাইলৈ নাই। প্ৰতি জন্মতে মই ভিন্ন ভিন্ন পিতা মাতা পাওঁ আৰু প্ৰতি জন্মতে কাৰোবাৰ মই ভিন্ন ভিন্ন পিতা মাতা হওঁ। আজি মোৰ মনুষ্য জনম, কাইলৈ মনুষ্য জন্মত অপকৰ্ম কৰাৰ ফলত মই পশু পক্ষী জন্ম ল'বলগীয়া হয়। সেই পশু পক্ষী সেই জন্মত মোৰ পিতা মাতা হ'ব আৰু পশু পক্ষীৰ মই পিতা মাতা হ'ম। এনেকৈ আমি জীৱই নানাজনী ভ্ৰমি থাকো, কোনোটো জন্মতে আমাৰ স্থায়ী সম্বন্ধ নাই, সকলো অসাৰ। সেইকাৰণে কোনো কাৰো স্থায়ী পুত্ৰ পৰিবাৰ, মা দেউতা ভাই ভনী কাৰো স্থায়ী নহয়, সকলো অস্থায়ী অনিত্য। সেইকাৰণে শিৱই কৈছিল, যি শিৱক আজি মনুষ্যবিলাকে পূজা কৰি আছে ভগৱান বুলি, দেৱতা বুলি, সেই শিৱই নাৰায়ণক ক'লে, হে প্ৰভু, জগতে আমাক দেৱতা বুলি পূজা কৰে, কিন্তু আমিতো পূজাৰ যোগ্য নহয়। আমাক দেৱতা কয়, আচলতে ব্ৰহ্মা শিৱ আদি কৰি 12জন বৈষ্ণৱে যমে কৈছিল, যমদূতক কোৱাৰ চলৰে সমস্ত জগতক ক'লে, ও ব্ৰহ্মা মনোহৰ কপিল কুমাৰ শুক ভীষ্ম বলি ৰাই, যম জনক নাৰদ প্ৰহ্লাদ 12 জন সমুদায়। যমে নিজে যমদূতক কৰে আৰু যমদূতক কোৱাৰ চলৰে কৃষ্ণ ঈশ্বৰে জগতত প্ৰচাৰ কৰিলে যে এইকেইজন দেৱতা বুলি যে পূজা কৰি আছে, আচলতে দেৱতা নহয়, এওঁলোক বিষ্ণুৰ একান্ত ভকত বৈষ্ণৱ, এই 12 জন। তাকে শিৱই ক'লে, প্ৰভু, আমাক মনুষ্যসকলে দেৱতা সদায় পূজা কৰিলে বেদৰ অপভ্ৰংশ কৰিলে। কি ক'লে? কৈছে, ও আমাৰ পূজা বিধি মনুষ্যে কৰিলা, ও যত বেদ বাণী কবে অপভ্ৰংশ কৰিলা, ও বেদৰ গীত পূজা কৃষ্ণ বিনে নাই, ও কৃষ্ণক পূজিলে হবে দেৱতায়ো পায়। শিৱই নিজে ক'লে, আমাৰ পূজা বিধি মনুষ্যই ভাগে ভাগে কৰিলে, কাৰণ বেদৰ তত্ত্বমৰ্ম বুজি নোপোৱাৰ কাৰণে আমাক দেৱতা সজাই, আমাক তেওঁলোকে পূজা কৰি আমাৰ দ্বাৰা তেওঁলোকে গতি মুক্তি বিচাৰিলে। কিন্তু বেদত কৈছে, বেদৰো বিহিত পূজা কৃষ্ণ বিনে নাই। কৃষ্ণ ভকতি কৰাৰ কথাহে বেদে বাৰে বাৰে কৈছে যে কৃষ্ণ ভকতি কৰিলে সমস্ত জগতে পাই যায়, কাৰণ সেইজন ঈশ্বৰ সকলো হৃদয়ত আত্মাৰূপে আছে। ঈশ্বৰক সন্তুষ্ট কৰিব পাৰিলে সমস্ত জগতে সন্তুষ্ট হৈ যায়। গোচৰ গুৰিটো হ'ল
ঈশ্বৰ কৃষ্ণগুৰু প্ৰভু তেওঁক সন্তুষ্ট কৰিব পাৰিলে সমস্ত জগতৰ প্ৰাণী সন্তোষিত হৈ যায়। এই শিৱই নিজে স্বীকাৰ কৰিলে আৰু কৈছে প্ৰভু এতিয়া যে অলপ আগতে ক'লো জীৱই নানাজনী ভূমি থাকে প্ৰভু এনেকৈ জীৱই নানা